42 নং পাটাচাৰকুছি সমষ্টিৰ বিভিন্ন অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা পাটাচাৰকুছি সমষ্টিৰ শক্তিশালী প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা চতিয়া ৰত্ন হিচাপে পৰিচিত পদ্ম হাজৰিকাৰ নেতৃত্বত কন্যকা হুৰ বাহিনীৰ ব্যাপক প্ৰচাৰ চলায়। কন্যকা হুৰ বাহিনীত অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ উদীয়মান কণ্ঠশিল্পী সুজিত দাসা, অংকুণ্ঠিতা গাৰ্গ, প্ৰকাশ প্ৰধানৰ লগতে তেওঁলোকৰ সংগীবৃন্দ। ডবা শংখ বৰতাল বাঁহী নেগেৰা খোলতালৰ লগতে ঢোল পেপাৰ ধ্বনিৰে পাটাচাৰকুছি ৰাইজৰ মন জয় কৰি বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় কন্যকা হুৰ বাহিনীৰ দলটোৱে। সকল সরকারি চাকরির নয়, কৃষি ব্যবসায়ী বাণিজ্যে আমার লোক আমি সংস্থাপন করি মাছ মাংস খনি গাখীৰৰ বৃহৎ বজাৰ আছে অসমত, কিন্তু সেই বজাৰ আমাৰ দখলত নাই। কন্যাকাৰ জৰিয়তে উৎপাদনশীলতাৰ এক সংস্কৃতি গঢ়িবলৈ মই মোৰ সমষ্টি গ্ৰহণ কৰিছো। এই পদক্ষেপ মোৰ মাতৃভূমিৰ চুকে কোণে সংগঠিত ৰূপত থিয় মোৰ সপোন আছে, চৰকাৰৰ সপোন আছে। বিজেপি তথা বিদ্ৰোহ পুনৰ অসমৰ শাসনলৈ আহিব। অসম জাতিষ্কাৰ হ'ব, অসম বাচিব, জাতি বাচিব। বিপুল ভোটেৰে আকৌ বিজেপি জিকিব। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, টাইম লাইভ আছাম।